গাইছ এতিয়া মই আছো একদম পানী আৰু পানীখিনি মানে নদীৰ পানীখিনি তো হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কে কে ট্ৰেভেল ব্লগ আৰু আজি গৈ আছোঁ আপোনালোকক দেখাবলৈ এখন বেষ্ট পিকনিক প্লেচ ফ্ৰম উকিয়াম তো ব্লগ যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক ব্লগ বৈ তো ব্লগ বেকা বেকি একা বেকা বেকিকৈ ব্লগ গৈ থাকোঁ একা বেকা ৰাস্তাৰেদি মানে একা বেকাকৈ ৰাস্তাৰেদি আহি উকিয়াম পাবলৈ আৰু বেছি দূৰ নাই তো ইয়াত কৰি ল'লোঁ অলপ দেৰি পেচাবটো আৰু আছে 5-6 কিলোমিটাৰমান হ'ব তো ব্লক আজি ব্লগটো হ'ব উকিয়াম পিকনিক প্লেচ তো উকিয়াম পিকনিক প্লেচত মই আহিছোঁ আপোনালোকক দেখাবলৈ তো সকলোবিলাক এই ভিডিঅ'টোত আপোনালোকক দেখাই দিম ব্লগটো শেষলৈকে চাই থাকক তো ঠাইডোখৰটো বহুত ধুনীয়া নাযাওঁ গাইছ এতিয়া মই আছোঁ একদম উকিয়ামৰ মাজত মানে উকিয়ামৰ মাজত আৰু নদীত খাই আছোঁ পানী আৰু পানীখিনি মানে নদীৰ পানীখিনি বহুত মিঠা মানে উকিয়ামৰ নদীৰ পানীখিনি বহুত মিঠা আৰু পানীখিনি ইমান চফা যে মানে একদম তলত আপুনি দেখি থাকিব মানে আৰু ইয়াত পিকনিক খাবলৈ যদি আপুনি আহিম বুলি ভাবিছিলে তেনেহ'লে আহি যাওক কাৰণ বহুত চাফ চিকুণ আৰু বহুত ধুনীয়া আৰু এই কিনাৰেদি নদী বৈ গৈ আছে আৰু নদীৰ পানীখিনি ইমান চফা যে আপুনি নদীৰ পানী খাব পাৰিব নদীৰ পানী আপুনি ভাত পানী বনাব পাৰিব বেলেগ পানী আপুনি ব্যৱহাৰ কৰিব নালাগে পানী আনিব প্ৰয়োজনেই নাই তো আহিম বুলি ভাবিছে যেতিয়া আহি যাওক কেনেকুৱা লাগিছে কওক কেনেকুৱা লাগিছে তো জেগাডোখৰ চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব আৰু এতিয়ালৈকে বস্তু এতিয়া চাবলৈ যাম মানে ৰছিদ আছে বোলে এখন দলং আৰু ৰছিদ কোনখনত তো সেইখনত যাম আৰু যাই কিনে আপোনালোকক দেখাম ব্লক নহ'লে সেই নদীখনত যাওঁ ব্লক নদীত নহয় ৰছিদত যাওঁ ব্লক কিচোন হিলে এখন হে কি হিলে টেনচোন ভয় লাগে ভাইজান হা বাইক লৈ যাব পাৰি এখনত মইতো ইফালে চাবি আৰু নালাগে মোবাইল কাবাৰ ন অলপ খাব নে দা কিয় 10 টকা দে ল এইটো 10 টকা নিদিম
আৰু এইডোখৰতো পিকনিক খোৱাৰ জেগাই মানে এইডোখৰত যদি আপুনি খাব বিচাৰে খাব পাৰে কাৰণ মানে যোনডোখৰত প্ৰথম আছিলোঁ য'ত নিজে বহি আছিলে সেইডোখৰত অকণমান দূৰত মানে এইডোখৰ ফাৰ্ষ্ট টাইমে পাই যায় তো শ্বৰ্টকাট যদি আহে তেনেহ'লে এইডোখৰ ফাৰ্ষ্ট টাইম পাব আৰু যদি সেইফালে ৰাউণ্ড দি আহে তেনেহ'লে সেইখন ফাৰ্ষ্ট পাই কিনে ইয়াত পাব মানে আপুনি য'ত খাই খাব পাৰে ইয়াত খালি বালি আছে তাত আৰু শিলগুটি আছে আৰু ইয়াত কিন্তু বালি চাপৰি আৰু ইয়াত 3খন নদীৰ মুখ তো ইয়াতো কিন্তু জেগাডোখৰ ইমান বেয়া নহয় দিয়ক ধুনীয়া জেগা আৰু মানে সেইডোখৰতকৈ মইতো এইডোখৰে বেষ্ট পাইছোঁ কাৰণ এইডোখৰ অকণমান ঠাণ্ডামূলীয়া জেগা আৰু ইফালে দূৰত দেখিছে না বালি চাপৰিখিনি তাত ধুনীয়াকৈ খাব পাৰিব তো সেই যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক পাই থাকিব আজিলৈ বাই বাই তো আমি যাওঁ বাই 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 চাহ